স্কুলত আমাক শিকোৱা হৈছিল বাৰ কেইটা আৰু কি গণিতৰ সূত্ৰ আৰু ৰচনা লেখাৰ নিয়ম। কিন্তু জানানে এইবোৰ 2025 চনত জীৱন চলাবলৈ যথেষ্ট নহয়। এতিয়া বুটিয়াক ল'ৰা ছোৱালীবোৰে ChatGPT, AI টুলছ, ডিজিটেল ইনকাম স্কিল আৰু চিন্তা কৰাৰ নতুন পদ্ধতি শিকি আছে, না কি অকল মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ আনা। যদি তুমি এইবোৰ নিশিকা পিছ পৰি ৰৈ যাবা, কাৰণ বাস্তৱ জীৱনত তোমাৰ ডিগ্ৰী বা নম্বৰৰ কোনো মূল্য নাই। মূল্য আছে তোমাৰ স্কিলৰ। তুমি কি কৰিব জানা। তুমি যেতিয়া পাঠ্যপুথিত ব্যস্ত আছিলা, তেতিয়া আন এজনে ইতিমধ্যে অনলাইনত কাম কৰি কোডিং শিকি বা AIৰ সহায় লৈ জীৱনত আগবাঢ়ি আছে। আৰু মজাৰ কথা কি জানানে, এই সকলোবোৰ উপলব্ধ আছে অনলাইনত একেবাৰে। All you need is the mindset to start. এয়াই তোমাৰ সময়। আৰু এবছৰ এনায়ে এটা কামকে কৰি পাৰ হ'ব নিদিবা। সেইবোৰ বস্তু শিকা যিবোৰ আচলতে জৰুৰী।